নতুন কিছুমান খবৰৰ সৈতে পুনৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ পায়োনিয়াৰসকলৰ বাবে ভাল খবৰ যে আমি 35 মিলিয়ন পায়োনিয়াৰৰ পৰা বৰ্তমান 40 মিলিয়ন প্লাছ পায়োনিয়াৰ হ'লোঁ ৱৰ্ল্ড ৱাইড। তথাপি ইউটিউবত এনে কিছুমান ভিডিঅ' প্ৰচাৰ হৈ আছে য'ত পাই নেটৱৰ্কৰ সম্পৰ্কে নিগেটিভ মন্তব্য আগবঢ়াইছে, এটা নিগেটিভ ধাৰণা মানুহৰ মাজলৈ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। যিসকলে এই ধাৰণাটো আগবঢ়াইছে তেখেতসকলে পাই নেট কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ ইয়াৰ ধাৰণাটো আগবঢ়াইছে। বিশেষকৈ তেওঁলোকে ক'বলৈ গৈছে যে পাই নেটৱৰ্ক এটা স্কেম, কাৰণ এই নেটৱৰ্কটোৱে ডাটা চুৰি কৰি হেনো বেলেগত বিক্ৰী কৰিব। কিন্তু এটা কথা, পাই নেটৱৰ্ক আজি 3 বছৰৰ ওপৰ সময় হৈ গ'ল, য'ত বৰ্তমান পায়োনিয়াৰ সংখ্যা দিনক দিনে ক্ৰমচাৰী বৃদ্ধিহে হৈছে। ইমানখিনি মানুহৰ ডাটা চুৰ কৰাটো বা ইমানখিনি মানুহৰ ডাটা চুৰ কৰিবলৈ তেওঁলোকে কি 3-4 বছৰ একেৰাহে ৰৈ থাকিলেহেঁতেন নেকি? চুৰি কৰিব লগা হোৱাহেঁতেনে প্ৰথমতে KYC ব্যৱস্থাটো আনিলেহেঁতেন, তাৰ পিছতহে এণ্ট্ৰি হ'বলৈ দিলেহেঁতেন। কিন্তু তেওঁলোকে এতিয়াও KYC সম্পূৰ্ণ মানুহৰ কৰিবলৈ সুবিধা কৰি দিয়া নাই বা সুবিধা কৰিব পৰা নাই, কাৰণ মানুহৰ সংখ্যা ইমানেই বৃদ্ধি হৈছে যে KYC কৰাটো সম্ভৱ হৈ উঠাগৈ নাই। ইয়াৰ উপৰিও তেওঁলোকে কৈছে যে পাই নেটৱৰ্কে এডভাৰটাইজ চলাই পেলাই নিজৰ ৰেভিনিউ জেনেৰেট কৰিছে। আপোনালোকে চাওকচোন বাৰু, এপছটোৰ ক'ত এডভাৰটাইজ চলে? এডভাৰটাইজ নচলেই। ক'ৰবাত কেতিয়াবা এটা দুটা এডভাৰটাইজ কাৰোবাৰ একাউণ্টতহে ওলায়, তাকো সেই এডভাৰটাইজকেইটা বন্ধ কৰি থ'ব পাৰি, এটা বন্ধ কৰাৰ বটনো আছে। গতিকে এনেধৰণৰ অপপ্ৰচাৰ চলাই বহুতক এই নেটৱৰ্কটোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে যদিও পায়োনিয়াৰসকলৰ পজিটিভ মনোভাৱ হোৱাৰ বাবে এইটো সম্ভৱ হৈ উঠা নাই। সেয়েহে আজি 35 মিলিয়নৰ পৰা 40 মিলিয়ন প্লাছ পায়োনিয়াৰ হ'লগৈ। পিছতে হয়তো 100 মিলিয়ন প্লাছ পায়োনিয়াৰো হ'বগৈ। এই যে ভিডিঅ'টোত দোকানখন দেখিলে, এই দোকানখন সাজু কৰি তোলা হৈছে পাই এক্সচেঞ্জৰ যোগেদি বস্তু আদান প্ৰদান কৰিবৰ কাৰণে। দোকানখন সাজু কৰা হৈছে চীনত। গতিকে চীনৰ পায়োনিয়াৰসকলে যথেষ্ট এই ক্ষেত্ৰত আগবাঢ়িছে। যদিও চীনত মেইননেট যিটো ট্ৰেন্সফাৰ সেইটো শ্ল' হৈ আছে, তথাপি সকলোবিলাক পায়োনিয়াৰ ৰিটেইলাৰ আৰু হ'লচেলাৰ ইতিমধ্যে সাজু হৈ উঠিছে পাই এক্সচেঞ্জৰ যোগেদি বস্তু আদান প্ৰদান কৰিবৰ কাৰণে। এইখন এখন চীনৰ সৰু ৰেষ্টুৰেণ্টৰ ছবি, য'ত পাই গ্ৰহণ কৰি তেওঁলোকে সেৱা প্ৰদান কৰিছে। আজি চীনত এখন অনলাইন কনফাৰেন্স হৈ গ'ল, য'ত অংশগ্ৰহণ কৰিছিল গ'ল্ড, ৰিয়েল ষ্টেট, ইঞ্চুৰেঞ্চ, প্ৰপাৰ্টি, টেকন'লজি, টেক্সটাইল, কাৰ, ইলেক্ট্ৰনিক্স, এনেকুৱা ধৰণৰ বিভিন্ন ইণ্ডাষ্ট্ৰীৰ উপৰিও এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীৰ যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিছিল। আৰু তেওঁলোকে এটা ছাপোৰ্টতে অংশগ্ৰহণ কৰিছিল যে পাই ভেলু $3,14,159 হিচাপত যাতে সকলোৱে ট্ৰেনজেকশ্যন কৰে। এই কনফাৰেন্সখন ইতিমধ্যে হৈ গৈছে। কনফাৰেন্সখনত কমেও 1 লাখ পায়োনিয়াৰে তথা মাৰ্চেণ্টে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিডিঅ' এতিয়াও ৰিলিজ হোৱা নাই, হয়তো অতি সোনকালে ৰিলিজ হ'ব। যেতিয়া ৰিলিজ হ'ব মই আপোনালোকক ভিডিঅ' প্ৰদান কৰিম। কেইখনমান ছবি হৈছে য'ত আপোনাৰ পাই ব্যৱহাৰ কৰি চাউল বিক্ৰী কৰা দেখা গৈছে। সৰু ডাঙৰ সকলোবিলাক ৰেষ্টুৰেণ্ট তথা ক্ষুদ্ৰ ব্যৱসায়ী, সৰু সৰু দোকান সকলোৱে পাই গ্ৰহণ কৰি বস্তু আদান প্ৰদান কৰাত উঠি পৰি লাগিছে। বিশেষকৈ চীন, ভিয়েটনামা এইবিলাক দেশত ইয়াৰ প্ৰচাৰ খুব জোৰদাৰ চলিছে। কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ কিছুমান ইউটিউব চেনেলে ইয়াৰ সম্পূৰ্ণ বিপৰীত ভিডিঅ'হে প্ৰকাশ কৰিছে। বহু কথা ৰিচাৰ্চ নকৰাকৈ, অধ্যয়ন নকৰাকৈ প্ৰচাৰ কৰিছে। আপোনালোকে তেনেধৰণৰ ভিডিঅ'ৰ প্ৰতি আকৰ্ষিত হৈ মাইনিং বন্ধ নকৰিব। মাইনিং বন্ধ কৰা মানে নিজৰে লোকচান। পিছত যেতিয়া জানিব যে পাই নেটৱৰ্কটো কোনো স্কেম নাছিল, তেতিয়ালৈ বহু পলম হৈ যাব আৰু বহু কইনো লোকচান হৈ যাব। গতিকে যিহেতু আমাৰ কোনো ধৰণৰ ইনভেষ্ট হোৱা নাই, পকেটৰ পৰা কোনো খৰচ হোৱা নাই, মাত্ৰ এটা ক্লিক কৰিব লগা হৈছে দিনটোত, আৰু সেই ক্লিকটো কৰিলতে আমাৰ কইনখিনি গোট খাইছে। গতিকে ইয়াত মাইনিং বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে। চাউথ কোৰিয়াৰ এখন বাৰ্বিকিউ ৰেষ্টুৰেণ্টে তেওঁলোকৰ পাব্লিক এড্ৰেছটো QR কোড হিচাপে ৰেষ্টুৰেণ্টৰ মাৰি দিছে, যাতে মানুহে পাই পে'মেণ্ট কৰিবৰ কাৰণে সুবিধা হয়। আমাৰ পায়োনিয়াৰসকলৰ মাজত বেছিভাগেই য়ং জেনেৰেশ্যনৰ মানুহ আছে, যিসকলে ব্লকচেইন টেকন'লজি আৰু ইণ্টাৰনেটৰ বিষয়ে খুব ভালদৰে জানে।
যাৰ ফলত তেওঁলোকে ইয়াৰ মূল্য বুজাৰ লগতে ব্যৱহাৰৰ ওপৰতো যথেষ্ট সচেতনতা প্ৰকাশ কৰিছে। পাই ইজ এ কি, ইট ছাকচেছফুল অপেন্স দ্য ড'ৰ টু ৱেল্থ এণ্ড এভৰি ওৱান হু বিলিভছ ইন ইট উইল বিকম ৰিচ। গতিকে আপোনালোকে পাই নেটৱৰ্কৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মাইনিং চলাই থকাৰ লগতে যিসকলৰ মেইন নেট ট্ৰেনজেকশ্যন হৈছে তেখেতসকলে যদি আগবাঢ়ি আহি কোনো সেৱা বা বস্তুৰ বিনিময়ত পাই গ্ৰহণ কৰিবলৈ বা আদান প্ৰদান কৰিবলৈ সাজু হয়, তেতিয়া আমাৰ বাবে এটা পজিটিভ। গতিকে সকলোৱে যি পাৰে যেনেকৈ পাৰে আদান প্ৰদান কৰি সামাজিক মাধ্যমত এই কথাবিলাক প্ৰচাৰ কৰক, যাতে যিসকলে কৰিবলৈ থাকি গ'ল, যিসকলে পাই নেটৱৰ্কত সোমাবলৈ থাকি গ'ল বা সোমায়ো আধাতে এৰি গ'ল, তেখেতসকলে এই কথাবিলাক জানক আৰু পুনৰ আহি পাইনিয়াৰ হিচাপে যোগদান কৰক। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়া ইউটিউবটো খুলিব আৰু ওপৰত চাৰ্চ কৰিব আছামিজ পাইনিয়াৰ। আছামিজ পাইনিয়াৰ খোলাৰ লগে লগে আপোনালোকে এই চেনেলটো দেখা পাব। চেনেলটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত এটা বটন দেখা পাব ছাবস্ক্ৰাইব। ইয়াত ক্লিক কৰিব। ক্লিক কৰি এই কাষত থকা ঘণ্টাটো দবাই দিব। দবাই দি পেলাই ইয়াত অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মই যিবিলাক ভিডিঅ' দিওঁ লগালগ নটিফিকেশ্যন পাব।